জনাইছো এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ। বতৰডুবাৰ খলিহামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগে চাৰিচকীয়া বিলাসী বাহন আৰু বাইকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি নগাঁৱৰ পৰা ডিং অভিমুখে AS01 VE 4201 নম্বৰৰ চাৰিচকীয়া আৰু নগাঁও অভিমুখী AS02 AP 9056 নম্বৰৰ বাইকৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বতৰডুবাৰ পৰা সুৰজালী ৰিপৰ্ট, নিউজ 16 নৰ্থ ইষ্ট। ড্ৰাইভাৰে সেই মাতা দি পেলাই ইয়াৰ পৰা আনি আছোঁ। জেগাখিনিৰ নাম কি? জেগাখিনিৰ নাম কি? এইটো খৈলামাৰী। এতিয়া মানুহ বেছিকৈ জখম হৈছে নেকি? বেছি জখম হৈছে বাইকৰ গাড়ী, সেইটো মানে ঠেংটো একদম ভাঙি গ'ল। মুগদা নাগদা তেজ ওলাইছে। ক'ৰ মানুহ গম পাইছে নেকি? সেইটো গম পোৱা নাই। আৰু এই চাৰিচকীয়াটোত কেইটা মানুহ আছিলে? এই চাৰিচকীয়াটোত আমি এই বাৰীত যে মানুহ কেইজন আহিছিল চাৰিচকীয়া? মানুহ আমি ড্ৰাইভাৰ এটা বাঢ়িছে দেখিছোঁ, এটাই বাঢ়িছে। পাছত যে মানুহ আছিল সেইটো আমি দেখা নাই। চাৰিচকীয়াটো কোনফালৰ পৰা গৈছিলে? এই ইণ্টিকা গাড়ীটো পূবফালে মানে গৈ আছে, পশ্চিমফালে গৈ আছে আৰু সেইটো আহি আছে এফালে। মানে বাইক গাড়ীটো আৰু মানে পাত্তা নাই। বাইকখন নগাঁৱলৈ গৈ আছিলে? সেই বাইকটো এফালে গৈ আছে আৰু চাৰিচকীয়া গাড়ীটো নগাঁৱৰ পৰা বৰদোৱা চাইডে গৈ আছে? বৰদোৱা চাইডে গৈ আছে। বাইক গাড়ীটো আহি পেলাই মানে মানে ভাবিছোঁ যে ইয়াতে আছে, অহন চাইছোঁ সেই তলত পৰি আছে।